শিল্পীবিলাক শিলগুটি হৈ থাকিব নালাগে আৰু গম পাইছানে এইটো মই নকওঁ কাৰণ ৰাজনীতিলৈ সকলোৱে কিছুমানৰ মনৰ কথা আগ্ৰহ আছে আমি ভোট দিব জানো আমি ৰাজনীতিত সোমাবলৈ নাজানো যি নহওক ৰাজনীতিৰ যিসকল মানুহ আছে পৃষ্ঠপোষকতা কৰে সেই মানুহে যেতিয়া আমাক তেওঁলোকৰ মেল মিটিং সভা সমিতিলৈ মাতে আগ্ৰহ দেখুৱায় তেতিয়া ময়ো যাওঁ কিন্তু মোৰ কোনো পাৰ্টিকুলাৰ হেৰি নাই ৰাজনীতি নাই মনে যাক গ্ৰহণ কৰোঁ ভাল লাগে শিল্পীবিলাক শিলগুটি হৈ থাকিব নালাগে আৰু গম পাইছানে মই সেইটোক লৈ বাক বিতণ্ডাত নোসোমাওঁ কাৰণ মই এইটো কি হৈ আছে ভিতৰত কি হৈছে মোৰ মতে চিনেমা চলিব লাগে যিকেইখন অসমীয়া ছবি ওলাইছে যাৰ মানে কি ক'ম মানদণ্ড উচ্চ মানদণ্ডৰ যিবিলাক চিনেমা হৈ আছে সেইবিলাক ছবিঘৰত চলিব দিব লাগে কাৰণ এই মাজতে সেই আন্দোলন বুলিয়েই গ'ল এই বোলে অমুক হ'ল এইবোৰ কিমান বাধা বিঘিনিৰ মাজত আকৌ ছবি কৰিবলৈ ওলাইছে দুই এখন যদি তাকো আমি বন্ধ কৰি দিওঁ এইটো ভাল কথা নহয় শিল্পীবিলাক শিলগুটি হৈ থাকিব নালাগে আৰু গম পাইছানে এইটো মই নকওঁ কাৰণ ৰাজনীতিলৈ সকলোৱে কিছুমানৰ মনৰ কথা আগ্ৰহ আছে আমি ভোট দিব জানো আমি ৰাজনীতিত সোমাবলৈ নাজানো যি নহওক ৰাজনীতিৰ যিসকল মানুহ আছে পৃষ্ঠপোষকতা কৰে সেই মানুহে যেতিয়া আমাক তেওঁলোকৰ মেল মিটিং সভা সমিতিলৈ মাতে আগ্ৰহ দেখুৱায় তেতিয়া ময়ো যাওঁ কিন্তু মোৰ কোনো পাৰ্টিকুলাৰ হেৰি নাই ৰাজনীতি নাই মনে যাক গ্ৰহণ কৰোঁ ভাল লাগে শিল্পীবিলাক শিলগুটি হৈ থাকিব নালাগে আৰু গম পাইছানে মই সেইটোক লৈ বাক বিতণ্ডাত নোসোমাওঁ কাৰণ মই এইটো কি হৈ আছে ভিতৰত কি হৈছে মোৰ মতে চিনেমা চলিব লাগে যিকেইখন অসমীয়া ছবি ওলাইছে যাৰ মানে কি ক'ম মানদণ্ড উচ্চ মানদণ্ডৰ যিবিলাক চিনেমা হৈ আছে সেইবিলাক ছবিঘৰত চলিব দিব লাগে কাৰণ এই মাজতে সেই আন্দোলন বুলিয়েই গ'ল এই বোলে অমুক হ'ল এইবোৰ কিমান বাধা বিঘিনিৰ মাজত আকৌ ছবি কৰিবলৈ ওলাইছে দুই এখন যদি তাকো আমি বন্ধ কৰি দিওঁ এইটো ভাল কথা নহয়